Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ 2020 বিষয়ে। ফাৰ্স্ট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ কাৰ দ্বাৰা প্ৰদান কৰা হয়? ইয়াৰ এনসাৰ হ'ল ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ সৰ্বোচ্চ খেল সন্মান কোনটো? আৰু ইয়াৰ এনসাৰ হ'ব ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ। কুৱেশ্যন নম্বৰ 3, 2020 চনত ৰোহিত শৰ্মাই ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ পোৱা কিমানতম খেলুৱৈ? আৰু ইয়াৰ এনসাৰ হ'ব চতুৰ্থ। কুৱেশ্যন নম্বৰ 4, বৰ্তমান ভাৰতৰ খেল মন্ত্ৰী কোন? আৰু ইয়াৰ এনসাৰ হ'ব কিৰণ ৰিজেজু। কুৱেশ্যন নম্বৰ 5, ৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ এনসাৰ হ'ব 29 আগষ্ট। কুৱেশ্যন নম্বৰ 6, কাৰ জন্মদিনটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ এনসাৰ হ'ব মেজৰ ধ্যানচাঁদ। কুৱেশ্যন নম্বৰ 7, 2020 চনত কিমানজন খেলুৱৈক ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে সন্মানিত কৰা হয়? ইয়াৰ এনসাৰ হ'ব 5 জন। কুৱেশ্যন নম্বৰ 8, ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ আৰম্ভণি কেতিয়া হৈছিল? আৰু ইয়াৰ এনসাৰ হ'ব 1991 পৰা 1992 চনৰ ভিতৰত। কুৱেশ্যন নম্বৰ 9, ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ প্ৰথমে কোনে পাইছিল? আৰু ইয়াৰ এনসাৰ হ'ব বিশ্বনাথন আনন্দ। কুৱেশ্যন নম্বৰ 10, 2020 চনত কিমানজন খেলুৱৈক অৰ্জুন পুৰস্কাৰেৰে সন্মানিত কৰা হয়? আৰু ইয়াৰ এনসাৰ হ'ব 27 জনক। ইয়াতে মই নোটছ হিচাপে দিছোঁ যে অৰ্জুন পুৰস্কাৰৰ আৰম্ভণি কেতিয়া হৈছিল, এইটো এটা কুৱেশ্যন এক্সট্ৰা, আৰু ইয়াৰ এনসাৰ হ'ব 1961 চনৰ পৰা। 2020 চনত 5 জনে পাইছে ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ। এইসকলৰ নাম মই লিখি দিছোঁ, লগতে কোনটো খেলৰ লগত জড়িত মই সেইটোও লিখি দিছোঁ। ফাৰ্ষ্টত নাম আছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মা হ'ল এজন ক্ৰিকেটাৰ। ছেকেণ্ড, মণিকা বত্ৰা, টেবুল টেনিছৰ লগত জড়িত। থাৰ্ড, মৰিয়প্পন থংগাৱেলু, পেৰা এথলীট হাই জাম্পৰ লগত জড়িত। নেক্সট, বিনেশ ফোগাট, মহিলা ৰেচলিঙৰ লগত জড়িত। আৰু 5 নম্বৰত আছে ৰাণী ৰামপাল, মহিলা হকীৰ লগত জড়িত। আগতে ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ হিচাপে দিয়া হৈছিল 7.5 লাখ আৰু এতিয়া দিয়া হয় 25 লাখ। অৰ্জুন পুৰস্কাৰ আগতে দিয়া হৈছিল 5 লাখ আৰু বৰ্তমান দিয়া হয় 15 লাখ, 15 লাখ। লগতে আপোনালোকে মনত ৰাখিব 2020 চনত মৌলানা আবুল কালাম আজাদ ট্ৰফি এখন বিশ্ববিদ্যালয়ক দিয়া হৈছে আৰু সেইখনৰ নাম হ'ল পঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়।